হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজিৰ অন্য এটা নতুন ভিডিঅ'লৈ। এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম যে আপুনি নাইবা আপোনাৰ ঘৰত যদি কোনোবা বিবাহিত মহিলা আছে, তেনেহ'লে সেই বিবাহিত মহিলাসকলে চৰকাৰৰ PMMVY আঁচনিৰ সহায়ত লাভ কৰিব 6,000 টকা। কেনেকৈ লাভ কৰিব, কি নকৰিব, কেনেকৈ এপ্লাই কৰিব লাগিব, আজি সবিহে এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টোত আগবঢ়াৰ আগতে আপোনালোকে এটাই ৰিকুৱেষ্ট, যদি আপোনালোকে চেনেলটোত নতুন হৈ থাকে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল ন'টিফিকেশ্যন অন কৰি দিব আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। বলক বন্ধুসকল, আপোনালোকৰ মোবাইলৰ সহায়ত কেনেকৈ আপোনালোকে এপ্লাই কৰিব আজি সম্পূৰ্ণ প্ৰচেছ এইটো ভিডিঅ'ৰ মাধ্যমেদি জনাই দিম। তো ফ্ৰেণ্ডসকল, পোনপ্ৰথমতে আপোনালোকে কি কৰিব, আপোনালোকৰ গুগলত গৈ আপোনালোকে চাৰ্চ কৰিব লাগিব। গুগলত আহি কিনে আপোনালোকে চাৰ্চ কৰিব PMMVY/CASNIC ইন লগইন বুলি আপোনালোকে কি কৰিব, চাৰ্চ কৰিব। তো ফ্ৰেণ্ডসকল, চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ পৰ্টেল দেখিবলৈ পাব। ইয়াতে পোনপ্ৰথমতে যিটো পৰ্টেল আহিছে আপোনালোকে সেই পৰ্টেলটোত কি কৰিব, ক্লিক কৰি দিব। তো ফ্ৰেণ্ডসকল, ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াতে আপুনি কি কৰিব, আপোনাৰ তলপিনে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত যিহেতু আপুনি নতুনকৈ এপ্লাই কৰিব, নতুন এজন আপোনাৰ বেনিফিচিয়াৰী হয়, সেইকাৰণে আপোনালোকে কি কৰিব, ইয়াতে আছে আপোনাৰ বেনিফিচিয়াৰী লগইন, আপোনালোকে কি কৰিব লাগিব, ইয়াতে ক্লিক কৰি দিব। ফ্ৰেণ্ডসকল, আপোনালোকে বেনিফিচিয়াৰী লগইনত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ পুনৰ ওপেন হ'ব। আপোনালোকে ইয়াত কি কৰিব, তলপিনে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে চাব ফৰ ৰেজিষ্টাৰ নিউ ইউজাৰ বুলি লিখা আছে। আপোনালোকে ইয়াতে চাব যে ফৰ ৰেজিষ্টাৰ নিউ ইউজাৰ বুলি লিখা আছে। আপোনালোকে কি কৰিব, ইয়াতে ক্লিক কৰি দিব। তো ফ্ৰেণ্ডসকল, ক্লিক কৰি দিয়াৰ লগে আপোনালোকে মেইন যিটো ফৰ্ম, সেইটো ফৰ্ম এনেকৈ অ'পেন হৈ যাব। আপোনালোকে কি কৰিব, ইয়াত যিবোৰ ডিটেইল ফৰ্ম দিয়া আছে, ফৰ্মত যিবিলাক খুজিছে আপুনি গোটেইবোৰ কি কৰিব, ইয়াতে ফিল কৰিব লাগিব। তো সেইটো প্ৰথমবাৰৰ বাবে এপ্লাই কৰি আছে, সেইবাবে আপোনালোকে কি কৰিব লাগিব, ইয়াতে এই পেজটো আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। ৰেজিষ্টাৰ কৰি কিনে আপোনালোকে কি কৰিব, ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে ইয়াতে দিব এপ্লাই ফৰ দ্য ফাৰ্ষ্ট চাইল্ড, এইটো দিব। আগতে মোবাইল নম্বৰ আৰু ইমেইল ID দিব। তাৰপিছত আপোনালোকে ইয়াতে দিব যিকোনো এটা আপোনাৰ কুৱেশ্যন দিব। কুৱেশ্যন দি কিনে আপোনাৰ সেই কুৱেশ্যনটোৰ আপোনাৰ এনচাৰ দি দিব। তাৰপিছত এটা পাছৱৰ্ড লগাব। কনফাৰ্ম পাছৱৰ্ড মাৰি আপোনালোকে কি কৰিব, ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিব। ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পেজখন ৰেজিষ্টাৰ হৈ যাব। তাৰপিছত আপোনালোকে কি কৰিব, পুনৰ ইয়াতে বেক অপশ্যনত আহিব। আপোনালোকে এনেকুৱা ধৰণৰ পেজ অ'পেন হৈ যাব। ইয়াতে আপোনাৰ ইমেইল ID আৰু পাছৱৰ্ড দিয়ে সেইটো কি কৰিব, লগইন কৰিব লাগিব। তো মোৰ আগৰ পৰাই দিয়া আছে, লগইন কৰা আছে। তো মই এতিয়া এই তলত এইটো কেপচাৰটো বহুৱাই মই কি কৰিম, এইটো লগইন অপশ্যনত ক্লিক কৰি দিম। ক্লিক কৰি কিনে পিছত আপোনালোকক দেখাই আছোঁ। তো ফ্ৰেণ্ডসকল, আপোনালোকে লগইন অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে চাব ইয়াতে এনেকুৱা ধৰণে এটা OTP আহি গৈছে। আপুনি মোবাইল নম্বৰ যিটো দিছিলে আপোনাৰ সেইটো মোবাইল নম্বৰত এটা OTP আহিব। তো ফ্ৰেণ্ডসকল, মোৰ মোবাইল নম্বৰত OTP আহিছে। মই OTPটো আপোনালোক বহুৱাই মই ছাবমিট বাটনত ক্লিক কৰি দি আপোনালোক দেখাই আছোঁ। ফ্ৰেণ্ডসকল, আপোনাৰ OTP ভৰাই ছাবমিট বাটনত ক্লিক কৰি দিয়াৰ লগে এনেকুৱা ধৰণৰ পেজ মুকলি হৈ যাব। ইয়াতে কিবা ডাইৰেক্ট বেনিফিচিয়াৰী লিষ্ট, আপোনালোকে ইয়াতে কি কৰিব, নিউ বেনিফিচিয়াৰীত ক্লিক কৰি দিব। তো ফ্ৰেণ্ডসকল, ক্লিক কৰি দিয়াৰ লগে লগে চাওক এনেকুৱা ধৰণৰ আপোনাৰ বেনিফিচিয়াৰী যিটো আপোনাৰ ফৰ্ম হয়, ফাৰ্ষ্ট ফৰ্ম, সেইটো ফৰ্মটো আপোনালোক এনেকুৱা ধৰণৰ অ'পেন হৈ যাব। তো ইয়াতে আপোনাৰ দিছে, পোনপ্ৰথমতে দিছে কেনেকৈ এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব, মই সবিহে জনাই দি আছোঁ। আপোনালোকে ভালদৰে শুনি কিনে আপোনালোকে কি কৰিব, এই ফৰ্মখন ফিল আপ কৰি পিছত আপোনালোকে ছাবমিট বাটনত ক্লিক কৰি দিব। তো মই দেখাই আছোঁ কেনেকৈ কি ফৰ্ম ফিল আপ কৰিব। তো প্ৰথমতে দিছে আপোনাৰ ডেট ফৰ্ম ফিলিং, আজি যিটো আপুনি ফৰ্ম ফিল আপ কৰি আছে সেইটোৰ ডেট। তাৰপিছত দিছে আপোনাৰ নাম্বাৰ অফ লিভিং চিলড্ৰেন ইন দ্য ফেমিলি, আপোনাৰ ফেমিলিত এতিয়া কেইটা ল'ৰা ছোৱালী আছে সেইটো দিব দিছে। ডাজ বেনিফিচিয়াৰী হেভ আধাৰ কাৰ্ড, আপোনাৰ যাৰ নামত এইটো কৰি আছে তাৰ নামত আধাৰ কাৰ্ড আছে নে নাই। যদি আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ডৰ সহায়ত আপোনালোকে ইয়াতে নাম দিব, আধাৰ কাৰ্ডত যিটো নাম আছে, তাৰপিছত আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব। তাৰপিছত চেক বাটনত ক্লিক কৰি দিব, এইটো আপোনাৰ শুদ্ধ হয়নে নহয় সেইটো আপুনি চেক কৰি ল'ব অট'মেটিক। তাৰপিছত দিছে আপোনালোকে বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক আছে নে নাই, যদি আছে য়েছ, নাথাকিলে ন কৰি দিব। আৰু আপোনাৰ ইয়াতে দিছে ডাজ হাজবেণ্ড হেভ অন আধাৰ কাৰ্ড, আপোনাৰ হাজবেণ্ডৰ আধাৰ কাৰ্ড আছে নে নাই এইটো ইয়াতে খুজিছে। তো আছে যদি য়েছ কৰি দিব, নাথাকিলে ন। আৰু যদি আছে তেনেহ'লে আধাৰ কাৰ্ড হিচাপত আপোনাৰ যিটো নাম হয় সেই নাম দি দিব। তাৰপিছত আধাৰ কাৰ্ড নাম্বাৰটো দি আপোনাৰ চেক বাটনত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ মোবাইল নম্বৰটো দিব। তাৰপিছত তলত দিছে আপোনাৰ লাষ্ট
মেনষ্ট্ৰুৱেল পিৰিয়ড আপোনাৰ যিহেতু মহিলাসকলৰ বাবে কৰি আছে তাৰ পিৰিয়ডৰ লাষ্ট ডেটটো যিটো সেইটো দি দিব তাৰপিছত আপোনাৰ কেটেগৰী যিটো আছে কেটেগৰীটো দি দিব ডেট অফ ৰেজিষ্ট্ৰেশ্যন MCP কাৰ্ড এণ্ড চাব চেণ্টাৰ আপোনাৰ প্ৰেগনেণ্ট হোৱা সময়ত নাইবা আপোনাৰ যদি বেবী হৈছে তেতিয়া হোৱাৰ সময়ত যিটো আপোনাৰ চাব চেণ্টাৰৰ পৰা যিটো কাৰ্ড দিছে সেই কাৰ্ডত এটা নাম্বাৰ আছে আপোনালোকে কি কৰিব সেই নাম্বাৰটো ইয়াতে বহুৱাই দিব তাৰপিছত দিছে আপোনালোকে প্ৰেজেণ্ট এড্ৰেছ আপোনাৰ এড্ৰেছটো দি দিব এড্ৰেছ দি কিনে ইয়াতে আপোনাৰ দিছে একাউণ্ট ডিটেইলছ কি কয় আপোনাৰ যিটো একাউণ্ট নাম্বাৰ হয় একাউণ্ট নাম্বাৰ IFSC গোটেই বহুৱাই দিব তাৰপিছত আপোনাৰ ফাইন বটনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনাৰ বেংকৰ নামটো দি দিব ব্ৰাঞ্চৰ নামটো দি দিব একাউণ্ট নাম্বাৰটো শুদ্ধ কৰি দিব সবচে ইম্পৰ্টেণ্ট বস্তুটো হ'ল যে ইয়াতে আপুনি একাউণ্ট নাম্বাৰ আৰু IFSC কোড এইটো যদি আপুনি ভালদৰে নিদিয়ে তেনেহ'লে আপোনাৰ একাউণ্টত টকা নোসোমাব তো ফ্ৰেণ্ডসকল এনেকৈ যে আপোনাৰ কি একাউণ্ট হোল্ডাৰ যিটো নাম আছে নামটো দি আপোনাৰ ভেৰিফাই অপশ্যন ক্লিক কৰিব তো ফ্ৰেণ্ডসকল কথাটো হ'ল যে এতিয়া কোনসকল মহিলাসকলে এইটো এপ্লাই কৰিব পাৰিব তো ফ্ৰেণ্ডসকল যদি আপোনাৰ ঘৰত বিবাহিত মহিলা আছে আৰু সেই মহিলাসকল যদি প্ৰেগনেঞ্চি অৱস্থাত হয় প্ৰেগনেঞ্চি হয় তেনেহ'লে সেই মহিলাসকলে প্ৰেগনেঞ্চি থকা মহিলাসকলেহে এইটো আপোনাৰ ফৰ্ম এপ্লাই কৰিব পাৰিব PMMVY আঁচনিৰ জৰিয়তে চৰকাৰে দিছে 6,000 কোটি টকা আৰু সেইসকল মহিলাসকলেহে এই 6,000 টকা লাভ কৰিব পাৰিব তো ফ্ৰেণ্ডসকল যদি আপোনাৰ ঘৰত কিবা কোনোবা মহিলা আছে যে প্ৰেগনেঞ্চি অৱস্থাত আনকি নাইবা যদি সন্তান জন্ম দিয়াৰ পিছতো যদি সন্তানে গাখীৰ পান কৰি থাকে সেই সময়তো সেই মহিলাসকলে কি কৰিব এপ্লাই কৰিব পাৰিব তো ফ্ৰেণ্ডসকল সবিশেষ জনাই দিলে এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে ভালদৰে চাইছে কিনে ফৰ্মখন এপ্লাই কৰিব যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে এনেধৰণৰ ইনফৰমেশ্যন টাইপ ভিডিঅ'বিলাক এইটো চেনেলত মাধ্যমে চাব পাৰে ধন্যবাদ